ছাত্ৰ ছাত্ৰীসকল আমি কোন পাঠটিৰ আজি অনুশীলনী আৰম্ভ কৰিছো এই ভিডিঅটোত অনুশীলনী 5A মই দুটা প্ৰশ্ন লৈছো প্ৰথমতে প্ৰথম প্ৰশ্নটোত কি দিয়া আছে তলৰ কোণবোৰৰ নাম লিখা দুটা কোণ আমাক দিয়া আছে আৰু কোণবোৰৰ নাম লিখিব দিছে আমি ইতিমধ্যে কোণৰ নামকৰণ আমি পঢ়ি আহিছো কেনেদৰে কোণ আমি নামকৰণ কৰো গতি এই কোণ দুটাৰ আমাক নাম লিখিব দিছে এই কোণটোৰ নাম আমি কেনেদৰে লিখিব পাৰিম P Q R যেটো বিন্দুত কোণটো উৎপন্ন হয় সেই বিন্দুটো আমি মাজত ৰাখিম সো নাম কি হ'ব আমাৰ P Q R বা R Q P বা আমি Q ৰেও নামকৰণ কৰিব পাৰো যেটো বিন্দুত কোণটো উৎপন্ন হয় সেই বিন্দুটো আমি কি কৰিম মাজত ৰাখিম হেতু কথা তোমালোকে মন দিবা P Q R বা R Q P বা Q বা লিখিছো আমি যিকোনো এটা লিখিম হেদৰে ইয়াতে আমাৰ কোণ এটা দিয়া আছে এই কোণটোৰ নামকৰণ ইয়াতে O বিন্দুত কোণটো উৎপন্ন হৈছে XY OX আৰু OY ৰশ্মি দুডালে O বিন্দুত কোণ এটা গঠন কৰিছে গতিকে নাম কি হ'ব আমাৰ XOY বা YOX বা O ঠিক আছে এটা 2 নম্বৰ প্ৰশ্নটো চোৱা তলৰ ত্ৰিভুজবোৰৰ কোন কেইটাৰ নাম লিখা আমাক ত্ৰিভুজ দিয়া আছে মই এটা ত্ৰিভুজ লৈছো এই ত্ৰিভুজটোৰ কোণৰ নামকৰণ কৰিব দিছে আমি কোণৰ নামকৰণ ইতিমধ্যে শিকিছো গতে ত্ৰিভুজ এটাৰ ক্ষেত্ৰত আমি কোণবোৰ কি হ'ব তিনিটা কোণ থাকিব ত্ৰিভুজটোৰ ইয়াতে মই লৈছো D2 XYZ এটা ত্ৰিভুজ এই XYZ ত্ৰিভুজটোৰ X Y আৰু Z বিন্দুত তিনিটা কোণ আছে আৰু সেই কোণ তিনিটাৰ নাম লিখিব লাগে গতিকে মই প্ৰথমটো লিখিছো X কোণটোৰ নাম কি হ'ব Y X Z এটা কোণ লিখিলো মই Y X Z X তো মই মাজত ৰাখিছো তাৰ পিছত X Z Y X Z Y এটা কোণ আৰু আনটো কোণ X Y Z X Y Z তিনিটা কোণৰ মই নামকৰণ কৰিব লাগে ত্ৰিভুজটোৰ ক্ষেত্ৰত গতিকে সেই তিনিটা কোণ লিখতে মই সেই বিন্দুটো মাজত ৰাখি লিখিছো Y X Z এটা কোণ আনটো হৈছে আমাৰ X Z Y আনটো কোণ হৈছে 3 নম্বৰ কোণটো হৈছে X Y Z Y X Z X Z Y কোণ আৰু কোণ X Y Z এইদৰে ত্ৰিভুজ এটাৰ ক্ষেত্ৰত মই তিনিটা কোণ নামকৰণ কৰিলো তিনিটা কোণ লিখিব দিছিলে এবাৰ মই 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো 3 নম্বৰ প্ৰশ্নটো আমাৰ কি দিয়া আছে সা 3 নম্বৰ প্ৰশ্নটো তোমালোকক লিখি দিছো প্ৰশ্নটো দিয়া আছে আমাক চিত্ৰ এটা দিয়া আছে প্ৰশ্নটোত আমি চিত্ৰটো আঁকিলো কাষৰ চিত্ৰটোৰ কোন কেইটা আটাইকেইটা কোণৰ নাম লিখা এইটো আছিল আমাৰ প্ৰশ্নটো গতিকে মই 3 নম্বৰ প্ৰশ্ন ইয়াতে লিখি লৈছো 3 নম্বৰ মই চিত্ৰটো আঁকিছো ইয়াতে এটা চিত্ৰ দিছে প্ৰশ্নটোত এটা চিত্ৰ দিছে A B C এই চিত্ৰটোত প্ৰশ্নটো হৈছে কাষৰ চিত্ৰটোৰ আটাইকেইটা কোণৰ নাম লিখা কাষৰ চিত্ৰটোৰ আটাইকেইটা কোণৰ নাম লিখা এইটো দিয়া আছিল আমাৰ কাষৰ চিত্ৰটোৰ আটাইকেইটা কোণৰ নাম লিখা এটা প্ৰথম কথা হল এই চিত্ৰটোৰ কোণ কেইটা উৎপন্ন হৈছে আটাইকেইটা কোণৰ নাম লিখিব দিছে আমাক গতে ইয়াতে আমাৰ দুডাল ৰশ্মি আমাৰ এটা কোণ গঠন কৰে বুলি কৈছো আৰু ইয়াতে আমাৰ ৰশ্মি তিনিডাল আছে গতিকে মই কি কোণ তিনডাল ৰশ্মি গঠন কৰিছে মই কোণ তিনিটা চাম প্ৰথমতে হৈছে OA আৰু OB এ এই কোণটো গঠন কৰিছে আৰু সেই কোণটোৰ নাম কি হ'ব আমাৰ AOB প্ৰথম কোণটো হ'ব AOB তাৰ পিছত OB আৰু OC ৰশ্মিয়ে এই কোণটো গঠন কৰিছে
গতিকে আনটো কোন হ'ব BOC আৰু BOC আৰু এটা কোণ আছে আমাৰ OA আৰু OC ৰশ্মি দুডালে গঠন কৰা কোণটো হৈছে এইটো এই কোণটো হ'ব আমাৰ AOC অৰ্থাৎ আমাৰ তিনিটা কোণ তাত উৎপন্ন হৈছে আৰু কোণ তিনিটা আমি নামকৰণ কৰিলো আমি নামবোৰ লিখিছো AOB BOC আৰু AOC এইবাৰ আমি ইয়াৰ পিছৰ প্ৰশ্ন এটালৈ আহিছো আমি ইয়াৰ পিছতে 5 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম কি দিয়া আছে মই প্ৰশ্নটো তোমালোকক লিখি দিম 5 নম্বৰ প্ৰশ্নটো প্ৰশ্নটো দিয়া আছে তলত দিয়া মাপৰ কোণ একোটা কোণ অঙ্কন কৰা আমাক বহুত কেইটা দিয়া আছে তাত মাপবোৰ দিয়া আছে কোণ আমাক অঙ্কন কৰিব দিছে গতিকে মই তোমালোকক তাৰে দুটা দেখুৱাই দিম তলত দিয়া এইটো প্ৰশ্ন তলত দিয়া মাপৰ একোটা কোণ অঙ্কন কৰা এইটো প্ৰশ্ন আছিল গতিকে মই তোমালোকক প্ৰশ্নটো কৈ দিছো মই দুটা লৈছো P 45 ডিগ্ৰী আনটো লৈছো মই G 120 ডিগ্ৰী এই দুটা মই অঙ্কন কৰি দিম মাপ দুটা আমাক দিয়া আছে কোণ দুটা আমি স্কেল আৰু কোণ মাপক যন্ত্ৰৰ সহায়ত অঙ্কন কৰিম মই প্ৰথমতে যেহেতু এটা কোণ গঠন হবৰ কাৰণে আমাক দুডাল ৰশ্মি লাগে এডাল ৰশ্মি মই লৈছো BC এটা BC ৰশ্মিডালত মই 45 ডিগ্ৰীৰ কোণটো অঙ্কন কৰিম আমি ইতিমধ্যে আগৰ ভিডিঅত কোণ এটা কোণ মাপকৰ সহায়ত কেনেদৰে অঙ্কন কৰা হয় আমি শিকি আহিছো গতিকে মই ইয়াত আকৌ এবাৰ কৈ দিছো তোমালোকক কোণ মাপক যন্ত্ৰডালৰ যেটো মূল বিন্দু সেই মূল বিন্দুটো মই B বিন্দুত মিলাই লম যেহেতু মই B বিন্দুত কোণ এটা অঙ্কন কৰিম আৰু BC বাহুত এই মূল বিন্দুৰ পৰা শূন্যলৈকে যিডাল আঁচ টনা আছে সেই আঁচডাল কোণ মাপকৰ মই BCত মিলাই লৈছো মিলাই লোৱাৰ পিছত মই এটা 45 ডিগ্ৰী এটা কোণ অঙ্কন কৰিব লাগে মই শূন্যৰ পৰা গণি গৈছো 0 10 ডিগ্ৰী 20 ডিগ্ৰী 40 ডিগ্ৰী 30 ডিগ্ৰী তাৰ পিছত 40 ডিগ্ৰী 40 তাৰ পিছত 50 ডিগ্ৰী পাম 40 আৰু 50 ৰ মাজত 10টা ঘৰ আছে সৰু ঘৰ তাক আমি গণি যাম 41 42 43 44 45 ইয়াতে আমাৰ 45 তো পাইছো মই কোণ মাপকৰ সহায়ত জুকি এইখিনিতে পাইছো মই গতিকে B বিন্দুটো আৰু এই বিন্দুটো মই যেটো বিন্দু মই দিছো এটো মই সংযোগ কৰি দিম মই আগতে কৈছো তোমালোকক সংযোগ কৰি দি আমি এইদৰে আগবঢ়াই দিব পাৰো আৰু ইয়াত মই বিন্দুটোৰ নাম দিছো A অৰ্থাৎ A B C কোণৰ মাপ 45 ডিগ্ৰী এইদৰে মই 45 ডিগ্ৰী কোণটো কোণ মাপকৰ সহায়ত অঙ্কন কৰিলো এবাৰ মই 120 ডিগ্ৰী কোণটো কোণ মাপকৰ সহায়ত অঙ্কন কৰিম একে আমাৰ নিয়মবোৰ মই প্ৰথমতে এডাল ৰশ্মি মই আঁকি লম ৰশ্মি মই এডাল আঁকি লৈছো ৰশ্মিডালৰ মই নামকৰণ কৰিছো Y Z এতিয়া মই Y বিন্দুত মই 120 ডিগ্ৰী কোণটো আঁকিম মূল বিন্দুটো মই Y লগত মিলাই লৈছো মিলাই লৈ যেহেতু মই Y পৰা Z সোফালে গৈছে মই ইয়াৰ পৰা গণিব আৰম্ভ কৰিম কোণ মাপকডাল তোমালোকে প্ৰত্যেককে দেখিছা ইয়াৰ পৰা মই আৰম্ভ কৰিম শূন্যৰ পৰা আৰম্ভ কৰি মই 120 লৈকে যাম 120 ডিগ্ৰী শূন্যৰ পৰা আৰম্ভ কৰি 0 10 20 30 40 50 60 60 70 80 ইয়াতে 90 90 পৰা 110 110 120 ইয়াতে আছে 120 গতিকে ইয়াতে মই এটা বিন্দু দিছো 120ত মই এটা বিন্দু দিছো
বিন্দু দি এতিয়া মই y আৰু সেই বিন্দুটো সংযোগ কৰিম y আৰু এই বিন্দুটো মই সংযোগ কৰিছো ইয়াত নামকৰণ কৰিছো মই x অৰ্থাৎ x y z এই কোণৰ চিনটো আগত দিছো নহয় x y z কোণৰ মাপ x y z কোণৰ মাপ 120 ডিগ্ৰী 120 ডিগ্ৰী 90 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰী হলে আমাৰ কোট হ'ব 90 ডিগ্ৰী হলে ঠিক ইয়াতে হ'ব এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইখিনিতে যদি আমি অঙ্কন কৰো এইটো 90 ডিগ্ৰী 90 ডিগ্ৰীতকৈ ডাঙৰ 180 ডিগ্ৰী এইটো 120 ডিগ্ৰী গতিকে মই দুটা কোণ তোমালোকৰ 5 নম্বৰ প্ৰশ্নটো অঙ্কন কৰি দেখুৱালো এটা হৈছে 45 ডিগ্ৰী আৰু এটা হৈছে 120 ডিগ্ৰী স্কেল আৰু কোণ মাপকৰ সহায়ত আৰু ইতিমধ্যে আমি আগৰ ভিডিঅ'বোৰত এই কথাখিনি আমি কেনেদৰে অঙ্কন কৰা হয় আলোচনা কৰিছো তো ছাত্ৰ ছাত্ৰীসকল অনুশীলনী 5A মই ইয়াতে তোমালোকক আজি 4টা প্ৰশ্ন আলোচনা কৰি দিলো তোমালোকে ভিডিঅ'টো চাবা আৰু তোমালোকে নিজে কৰিবৰ কাৰণে ভিডিঅ'টো চাই চেষ্টা কৰিবা থ্যাংক ইউ